নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটি সুন্দৰ কবিতা আবৃত্তি। আশা কৰোঁ সকলোৱে কবিতাটি আদৰি লয়। কবিতাৰ শিৰোনাম তুমি সুখী হোৱা। কথা জিন্তু শইকীয়া, পাঠ মধুমিতা গগৈ। অ' শুন, বাটলৈ চাই চাই মোৰ আৰু আমনি লাগিছে। কিমাননো আৰু বাটলৈ চাম তুমি অহাৰ হেঁপাহেৰে। আজি বহু বছৰেই হ'ল তোমাক নেদেখা। মোৰ তোমালোকৰ লগত থাকিবলৈ বৰ মন গৈছে অ'। শুনিছোঁ বোলে তোমালোকৰ মৰম লগা মাইনা এটি আছে। তাৰ লগত এবাৰ খেলিবলৈও মোক নিদিবানে? তাৰ লগত খেলি তোমাৰ ল'ৰালি কালটো এবাৰ জীপাল কৰিব খোজোঁ। বহুত কষ্ট হয় জানা মোৰ। ৰাতি কেতিয়াবা বুকুখন বৰকৈ বিষায়। কেতিয়াবা কান্দি কান্দি চকু পানীও শেষ হৈ যায়। শুন, তুমি কিয় সলনি হৈ গ'লা? এদিন তোমাক লৈ ৰচিছিলোঁ সপোন, আৰু আজি তুমিয়ে মোক লৈ যোৱাহি। অ' শুন, মোক লৈ যোৱাহি। হয়তো মই আৰু নাথাকিম বেছিদিন। মোক লৈ যোৱাহি, মোক লৈ যোৱাহি। ধন্যবাদ বন্ধুসকল। আজিৰ কবিতাটো কেনে পালে বাৰু কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ এটি লাইক আৰু কমেণ্টে মোক উৎসাহিত কৰে নতুন ভিডিঅ' বনোৱাত। আপোনালোকলৈ এটা অনুৰোধ, কেতিয়াও মা দেউতাক দুখ নিদিব, সদায় সুখত ৰাখিব। যদি আপুনিও একমত তেনেহ'লে ভিডিঅ'টোত কমেণ্ট কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নিজৰ মা দেউতাক সুখত ৰাখক।